যিটো সময়ত অসমীয়াই প্ৰত্যেকজন ব্যক্তিয়ে জুবিন দাৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ আছে, জুবিন দাৰ ন্যায়ৰ বাবে বাট চাই আছে, জুবিন দাৰ ন্যায়ৰ বাবে ডিজিটেল আন্দোলন কৰিছে, জুবিন দাৰ ন্যায়ৰ বাবে ৰাজপথত মাই গৈ আন্দোলন কৰিছে। কিন্তু ঠিক তেনেকুৱা এটা সময়তে অৰ্থাৎ অহা 8 তাৰিখে আমেৰিকাৰ এজন ৰকষ্টাৰ অসমত গীত গাবৰ কাৰণে আহিব, অৰ্থাৎ গুৱাহাটীত গীত গাবৰ কাৰণে আহিব পোষ্ট মেনন। এই মুহূৰ্তত তেখেতে অসমলৈ আহি গীত পৰিৱেশন কৰাৰ তাগিদা কিহৰ কাৰণে আহি পৰিব, কিহৰ কাৰণে আহি পৰিম বন্ধু অসম? যিটো সময়ত অসমখন শোকত ম্ৰিয়মান হৈ আছে, যিটো সময়ত জুবিন দাৰ ন্যায়ৰ বাবে প্ৰত্যেকজন অসমীয়াই মাত মাতি আছে, ঠিক তেনেকুৱা এটা সময়তে তেখেত আহিব অসমত গীত পৰিৱেশন কৰিবৰ কাৰণে। তাৰ কাৰণে ইতিমধ্যে তীব্ৰ গতিত যোজা চলিছে আৰু টিকেটৰ মূল্য 2500ৰ পৰা 13,000 টকালৈকে। আমাৰ সৰ্বসাধাৰণ মানুহৰ কি উপকাৰ হ'ব সেইটো কথা মই নাজানো, কিন্তু চৰকাৰৰ হয়তো ইয়াত উপকাৰ আছে আৰু সেইবাবেই হয়তো তেখেতক আমন্ত্ৰণ দিছে। নাজানো সিমানখিনি কথা, কিন্তু অসম পৰ্যটন বিভাগে তেখেতক আমন্ত্ৰণ দিছে। এই আমন্ত্ৰণ কিন্তু এবছৰ আগতেই দিছিল, অহা 8 তাৰিখটো। কিন্তু জুবিন দাৰ মৃত্যু 3 মাহ নহওঁতেই এই 8 তাৰিখটো পিছুৱাই দিব বা অন্ততঃ কিছুদিন ৰখাই দিব পাৰিব এই অনুষ্ঠান যিহেতু জুবিন দাৰ মৃত্যুৰ তদন্ত চলি আছে আৰু চাৰ্জেট দাখিল হোৱাই নাই। কাৰণ জুবিন দা আমাৰ কাৰণে ঈশ্বৰ তুম্ব বুলি ক'ব ভুল নহ'ব। জুবিন দা আমাৰ কাৰণে যিহেতু এজন হিয়াৰ আমঠু আছিল, প্ৰত্যেকজন অসমীয়াৰ হিয়াৰ আমঠু আছিল। জুবিন দা আমাৰ কাৰণে এটা সম্পদ আছিল, জুবিন দা জাতিটোৰ সত্তা আছিল আমাৰ, জুবিন দা আমাৰ জাতিটোৰ শক্তি আছিল আৰু জুবিন দা আমাৰ এটা কণ্ঠ আছিল, যি কণ্ঠ আমি অকালতে হেৰুৱাইছোঁ। গতিকে এনেকুৱা এটা অৱস্থাত তেনেকুৱা এজন ৰকষ্টাৰক আমি আমন্ত্ৰণ বিচৰা নাচিব হয়তো আৰু কিছুদিন যদি পিছুৱাই দিলে হয় 3-4 মাহমান, তাৰ পাছতো যদি তেখেতক মাতিলে হয় কোনো কথা নাছিল। জুবিন দাই অন্ততঃ ন্যায় পোৱাৰ পাছত নাজানো সময়ে কি কয়। অহা 12 তাৰিখে যিহেতু জুবিন দাৰ চাৰ্জেট দাখিল হ'ব, সেই সময়টোলৈকে আমি প্ৰত্যেকজন অসমীয়াই বাট চাই আছোঁ। সেই চাৰ্জেটত কি আছে, সেই হত্যাকাৰীয়ে কি শাস্তি পাব, সময়ত আমি গম পাম। আদালতে কি নিৰ্দেশ দিয়ে, কি ৰায় দিয়ে, কি নিৰ্দেশ দিয়ে, কি ৰায় দিয়ে। দুখ লাগিছে যিমান যিবোৰ জুবিন দেশত এজন গায়কৰ আমন্ত্ৰণ, জুবিন বিহীনতাত জুবিন দেশত এজন গায়কৰ আমন্ত্ৰণ। তেখেতে গীত পৰিৱেশন কৰিব এজন বিশ্ববিখ্যাত ৰকষ্টাৰ আৰু তাৰ কাৰণে হয়তো সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। কিন্তু আমাৰ জুবিন দা যেতিয়া ছিংগাপুৰত গৈছিল, তেখেতৰ কাৰণে কিমান নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছিল, হয়তো জুবিন দাৰ কাৰণে যদি উপযুক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব হয়, তেনেকুৱাভাৱে হয়তো জুবিন দা অসমতে হেৰাই নগ'ল। কাৰণ জুবিন দাও গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই, জুবিন দাই নিজৰ কামত যোৱা নাছিল। হয়তো সেইটো চৰকাৰী কামেই আছিল, কিন্তু তেখেতক উপযুক্ত নিৰাপত্তা দিয়া হোৱা নাছিল। চৰকাৰৰ পৃষ্ঠপোষকতাত যিজন ব্যক্তি গৈছিল, শ্যামকানু মহন্ত, তেখেতে কিন্তু কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সম্পূৰ্ণৰূপে ইয়াত বহু ত্ৰুটি থাকিব আৰু সেইটো কাৰণে আমি অকালতে জুবিন দাক হেৰুৱাব। হয়তো এই চক্ৰান্ত আজিৰ চক্ৰান্ত নাছিল, যিসকলে জুবিন দাক অকালতে আমাৰ মাজৰ পৰা হেৰুৱাই লৈ গ'ল। তেওঁলোকে হয়তো বহু দিনৰ পৰা এনেকুৱা ধৰণৰ পৰিকল্পনা কৰি আছিল যে জুবিন দাক ক'ত কেনেকুৱাকৈ নি পেলাই তেখেতে হত্যা কৰিব পাৰে, তাৰ কাৰণে যোজা চলাই আছিল। আৰু সেয়ে সুযোগ সুবিধা গ্ৰহণ কৰি তেওঁলোকে জুবিন দাক আমাৰ মাজৰ পৰা লৈ গ'ল। যিসকলে জুবিন দাক আগুৰি সামৰি ৰাখিছিল, তেওঁলোকে জুবিন দাক কি কৰিলে আমাৰ মাজৰ পৰা আঁতৰাই পঠালে একমাত্ৰ টকা আৰু নিজৰ স্বাৰ্থৰ কাৰণে। গতিকে বন্ধুসকল, আশা কৰি জুবিন দা য'তেই আছে ভালে কুশলে থাকক, তাৰ পৰাই আশীৰ্বাদ কৰক সকলোকে। নিজৰ প্ৰতিভাৰে যাতে তেওঁৰ দৰে আগবাঢ়ি যাব পাৰে, কিন্তু জুবিন দা কোনো হ'ব নোৱাৰে। তেওঁৰ দৰে আগবাঢ়ি যাব পাৰিব, কিন্তু তথাপিতো জুবিন দা নিচিনা কোনো হ'ব নোৱাৰে। জুবিন দাৰ দৰে ঈশ্বৰতুল্য এজন ব্যক্তি হ'বৰ কাৰণে হয়তো 100 বছৰ লাগিব, হয়তো যুগ বছৰ পাৰ হৈ যাব। তথাপিতো হয়তো জুবিন দাৰ দৰে ব্যক্তি এজন হয়তো জন্ম নাপাব। গতিকে আমি জুবিন দা অকালতে হেৰুৱাই সঁচাকৈ ম্ৰিয়মান হৈ পৰিছোঁ। যিয়ে নহওক বন্ধুসকল, জুবিন দা জীয়াই থাকিব আমাৰ মাজত চিৰদিন চিৰকালে, যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব। এইখিনিকে কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।